हेलो यूट्यूब फैमिली वेलकम बैक टू माय चैनल अफजल ब्लग्स। तो मैं बम এখন केरलार माने सेफ गली रास्तार पाहारों माजे माजे घूरी फुरिছোঁ আজি মানে মালিকৰ স্কুটিখন লৈ আহিলোঁ। তো এই স্কুটিখন দেখা পাইছে, এখন স্কুটি লৈ আজি মানে সেফ গলি এটাত সোমাই আহিছোঁ। গাইছ চাওক, পাহাৰো আছে সাইডত। তো এতিয়া মানে বেক কেমেৰা দি দেখাওঁ অলপমান গলি সোপা কেনেকুৱা ইয়াত। তো আপোনালোকে চাই ভাল পাব। তো ভিডিঅ'টো চাওক। তো গাইছে গুৱাহাটীত ঘূৰি থকা নিচিনাহে লাগিছে গলিত। কুকুৰ দেখোন কুকুৰ, মই অসমৰ পৰা আহিছোঁ। অসমৰ পৰা এটা কেৰালাত আহি ভিডিঅ' বনাই আছোঁ। এটা কথা কিন্তু গাইছ, ইয়াৰ ঘৰসোপা আমাৰ অসমৰ ঘৰৰ লগত নিমিলে, কিন্তু জেগা অসমৰ নিচিনাই, কিন্তু নাৰিকল গছ তামাম। কি বা জেগা পালোঁ এইখিনি। তো ইয়াৰ জেগাসোপা বেছি এটা নাজানো। তো এতিয়া যাই থাকিব লাগে। তো গাইছে ৰাস্তাৰ কাষতে মছজিদ এটা পালোঁহে গাইছ। আৰু এটা কথা কি জানেনে গাইছ, কলগছ আৰু নাৰিকল গছ তামাম। কল খাবই, নাৰিকল লাগিবই। তো সেইটো আৰু কিন্তু পাহাৰীয়া জেগা দেই গাইছ, পাহাৰৰ মাজত। তো গাইজ বহুতখিনি অহাৰ পিছত এটা বম বিবাহ ভৱন পালোঁ। মানে অলপমান ভিতৰত হয়, মই ভিতৰলৈ সোমোৱা নাই। আকৌ সোমাই যাম, ঘপককৈ কোনোবাই কিবা কৈ দিব। তো নাযাওঁ তালৈ ভিতৰলৈ। এই পাহাৰৰ মাজতনো বিবাহ ভৱন বনাই থৈ দিছে। ইয়াতে দিনত মানুহে আহিবৰ কাৰণে ভয় লাগে, আৰু ইয়াতে বিবাহ ভৱন দে আৰু সিহঁতৰ কথা আৰু ন। পাহাৰতে বিয়া পাতে বা পাহাৰৰ ভিতৰতে পাতে, আমাৰ কি ক'ব লাগে। যাওঁ আৰু ইয়াৰ পৰা। তো গাইছ কেনেকুৱা লাগিছে হ'ব। ইয়াৰে গলি সোপা আমাৰ অসমৰ দৰে মানে, আৰু আপোনাৰ মানে বেছি ডিফাৰেঞ্চ নহয় আৰু, কিন্তু হ'লেও মানে ইয়াৰে ৰঙা মাটি আৰু এটা আমাৰ অসমতো আছে ৰঙা মাটি। কিন্তু মেইন কথা কি জানেনে গাইছ, মাক চিন্তা পুলিচে মাৰক নামাৰোঁ, ৰাইজে মাত দিব। তো মানে সেইটোৰ পৰা মানে সাৱধান আৰু বম সাৱধান। আৰু অলপ চাওক আৰু ভিডিঅ'টো দেখাওঁ আৰু কি দেখাওঁ পাৰোঁ। এইবোৰ ভালকৈ দেখা পাইছে। তো অকলে স্কুটিখনত আহি পেলাই বম আৰু। তো গাইছ আজি হঠাতে ওলাই আহিলোঁ, ভালকৈ একো দেখুৱাব নোৱাৰিলোঁ। আৰু এদিন ওলাম, ভালকৈ দেখুৱাম বাৰু। তো এই ঘৰটো চাওকহে, ইয়াৰ ডিজাইন চাওক। এনেকুৱা ঘৰৰ ছোৱালী এজনী চাই পেলাই ইয়াতে ছেটেল হৈ যাওঁ নেকি। কি কয় আপোনালোকে জনাবচোন। তো গাইছ এতিয়া ব'লক বিল্ডিং এটাৰ ওপৰলৈ উঠি যাওঁ। উঠি গৈ পেলাই আপোনালোকক ভালকৈ মানে আৰু অলপ ভালকৈ দেখুৱাওঁ। ব'লক মোৰ লগত আপোনালোকৰ বিল্ডিংটোৰ ওপৰলৈ উঠিব, ব'লক। তো গাইছ ব'লক এতিয়া মই বিল্ডিংটোৰ ওপৰলৈ উঠি যাওঁ। উঠি গৈ পেলাই আপোনালোকক দেখুৱাওঁ অলপমান ভালকৈ। তো ব'লক, এয়া বিল্ডিংটো আহি পালোঁ। উঠি গৈ পেলাই ভালকৈ দেখুৱালেহে ভাল লাগিব আপোনালোকক। এটা হেৰি পালোঁ, এতিয়া নেক্সটটো উঠিব লাগে। চিৰি দি তালৈ উঠি যাওঁ, ভিডিঅ'টো ভাল পাব। ফাইনেলি আহি পাই গ'লোঁ গাইছ। তো এতিয়া দেখুৱাই আছোঁ দেখোন। ভাগৰ লাগি গ'ল হে গাইছ। তো গাইছ মই এই কেৰেলাৰ বম এটা বিল্ডিঙৰ ওপৰত উঠি পেলাই আপোনালোকক মানে অলপমান দেখুৱাবলৈ, এইফালে চাৰিওফালে যিমান দেখা পাব সিমানে গাইছ মানে নাৰিকল গছ, তামোল গছ কমে, চব নাৰিকল। এইখন পাহাৰ দেখিছেনে বাৰু, এয়া নাৰিকলে চব, চবৰ ঘৰে ঘৰে নাৰিকল। এইফালে এই য'লৈকে দেখা পাব চব নাৰিকলহে গাইছ। যিমান দূৰলৈ আপোনাৰ চকু যায় মানে নাৰিকল গছে গছ। তো এয়া চাওক, ঘৰসোপা দেখা পাইছেনে গাইছ, কেনেকুৱা লাগিছে জনাব। এয়া চাটসোপা দেখিছে নহয়, আমাৰ তাতে যেনেকৈ টিং লগায় ইয়াতে এনেকৈ চাট লগায়। তো গাইছ আৰু বহুত জেগা ঘূৰিব বাকী আছে কেৰেলাৰ। এতিয়াতো আৰু এই দুই এটা ভিডিঅ'তনো আৰু গোটেই দেখাব পাৰিনে। যাম বাৰু লাহে লাহে চবতে যাম। তো গাইছ বিল্ডিঙৰ ওপৰৰ পৰা এইখিনিয়ে আছিল আৰু। তো যিখিনি পাৰিলোঁ দেখুৱালোঁ, আৰু যাম ভিডিঅ' বনাম বাৰু। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব। তাৰ আগতে মই নামি লওঁ।
গাইজ ভিডিঅ'টো চাই যদি ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু তো বিশেষ একো বেলেগ নাই এই আমাৰ গুৱাহাটীৰ মাজত থকা জেগাখিনিৰ নিচিনাই আৰু এইটো মানে আমাৰ ঘৰৰ ষ্টাইলবোৰ অলপমান বেলেগ বাকী চব একে তো আজিলৈ ইমানখিনিতে ভালে থাকক সুখে থাকক তাৰে কামনা কৰিলোহে গাইজ জয় আই অসম গাইজ জয় আই অসম